স্বাগতম জানাইছোঁ খবৰ 2.0 চেনেলটোলৈ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহিছে এটা গুড ব্ৰেকিং নিউজ। তোমালোকে এইখিনিতে গম পাইছা যে পষ্টপন কৰিছে এতিয়ালৈকে CBSE পৰীক্ষা। সেই বৈঠকখনত উপস্থিত আছিল PM নৰেন্দ্ৰ মোদীও। গতিকে ইয়াতে আৰু কোনো সন্দেহ নাই, CBSE এক্সাম পষ্টপন হৈ গৈছে। আৰু আজি অলপ আগতে গুজৰাটত ক্লাছ 12 এক্সাম পষ্টপন কৰা হৈছে। গুজৰাটত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাসমূহ পষ্টপন কৰা হৈছে। গতিকে ইয়াৰ পৰা আন্দাজা কৰিব পাৰি অসমতো HS আৰু HSLC এক্সামসমূহ পষ্টপন কৰা হ'ব অতি শীঘ্ৰে। আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ইতিমধ্যে কৈছে যে 2 বা এদিনৰ ভিতৰতে যিটো বিতৰ্ক হৈ আছে অসমত যে পৰীক্ষা কেঞ্চেল হ'ব নে নাই বা কেতিয়া হ'ব HS আৰু HSLCৰ পৰীক্ষাসমূহ, সেই বিতৰ্কটোক সামৰণি মাৰিব শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। গতিকে আমি ইয়াৰ পৰা গম পাওঁ যে পৰীক্ষা কেঞ্চেল হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। আৰু গমেই পোৱা যাব শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে 1-2 দিনৰ ভিতৰতে আপডেটটো দি দিব। গতিকে তোমালোকে পঢ়ি যোৱা, ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ তোমালোকে পঢ়ি যোৱা, পৰীক্ষা যেতিয়া হ'বই পঢ়ি যোৱা। আৰু পষ্টপন হোৱাৰ সম্ভাৱনাটো যথেষ্ট বেছি। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো এটা ভাল খবৰ। এই যিটো ক'ভিড মহামাৰীৰ সময়, বহুতো ষ্টুডেণ্ট হয়তো ক'ভিডত ভুগি আছে। এনেকুৱা বহুত খবৰ আহিছে আমাৰ হাতত যে বহুত ষ্টুডেণ্ট ক'ভিডত ভুগি আছে। তেওঁলোকে পূৰা চিন্তাত পৰি গৈছে যে পৰীক্ষা হ'ব নে নাই বা কেনেকৈ পৰীক্ষা দিব বা সিহঁতে ষ্টাডি কৰিব পৰা নাই, হয়নে নহয়? তো সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে যিটো চিন্তা কৰা হৈছে সেইটো শুনি যথেষ্ট ভাল লাগিছে যে বৰ্ড এক্সাম, CBSE বৰ্ড এক্সাম এতিয়ালৈকে পষ্টপন কৰিছে আৰু অসমতো পষ্টপন কৰা হৈছে। গুজৰাটত কোৱা হৈছিল যে সিহঁতে পৰীক্ষা পাতিবই, সিহঁতে পষ্টপন নকৰে। কিন্তু CBSE যেতিয়া পৰীক্ষাসমূহ পষ্টপন কৰা হ'ল, তেতিয়া গুজৰাটৰ শিক্ষামন্ত্ৰীও মানে এইটো ডিক্লেয়াৰ দি দিছে যে তাতো পৰীক্ষা কেঞ্চেল হ'ব। যোৱাকালি CBSEৰ এক্সামসমূহ কেঞ্চেল কৰা হৈছিল আৰু সেই বৈঠকত নৰেন্দ্ৰ মোদী উপস্থিত আছিল, তোমালোকে জানা, সকলোৱে গমেই পাইছা। আৰু আজি অলপ সময় আগতে গুজৰাটত ক্লাছ 10 আৰু 12ৰ পৰীক্ষাসমূহ পষ্টপন কৰা হৈছে। গতিকে গুজৰাটত BJP চৰকাৰ আৰু বৰ্তমান চেণ্ট্ৰেল চৰকাৰ BJP আৰু অসমতো BJP চৰকাৰ। গতিকে ইয়াৰ পৰা এটা আন্দাজা কৰিব পাৰি অসমতো পষ্টপন কৰা হ'ব ক্লাছ 10 আৰু 12ৰ এক্সামসমূহ। ইয়াৰ পৰা মানে আন্দাজা কৰিব পাৰি আৰু। গতিকে এইটো এটা খুবেই ভাল খবৰ হয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। বহুতো ছাত্ৰ ছাত্ৰী হয়তো বেমাৰত ভুগি আছে বা ক'ভিডত ভুগি আছে, সিহঁতে পঢ়িব পৰা নাই। মানে কিবা এটা শুনি ভাল লাগিল। তো তোমালোকে পঢ়ি যোৱা আৰু এক্সাম কেঞ্চেল হ'বই, 90% আন্দাজা কৰিব পাৰি।